সো হেল্ল গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ যেহেতু আপোনালোকে টাইটেলৰ থাম্বনেল চাই গম পালে যে আজিৰ ব্লগটো কেনেকুৱা হ'বলৈ গৈ আছে আৰু এইফালে যিটো পুখুৰী আপোনালোকে দেখিছে এই পুখুৰীখন এতিয়া পুতি দিম মানে ট্ৰেক্টৰেদি মাটি আনিছে এইফালে যিহেতু ট্ৰেক্টৰৰ লিকটো অহাটো বনাই আছে যিহেতু এই নলা এটা আছে বলক আপোনালোকক দেখাই আছোঁ আৰু এই আপোনালোকে দেখিছে ইয়াত মাটি পেলাই দিছে এতিয়া এই মাটিখিনি আমি ইয়াত মিলাই দিব লাগিব মানে নলাটোত আমি দি দিব লাগিব তাৰপিছত এতিয়া ওপৰেদি ট্ৰেক্টৰ যাব যিহেতু তো বলক পটাপট মিলাই দিওঁ এইখন কৰোঁ আৰু এইফালে ট্ৰেক্টৰখনো আহিলে আপোনালোকে দেখিছে আৰু এতিয়া মাটিটো পেলাই ইয়াত লিকটো ধুনীয়াকৈ বনাই দিওঁ আৰু প্ৰথমতে ট্ৰেক্টৰৰ পৰা মাটিটো পেলাই লওঁ তাৰপিছত লিকটো ধুনীয়াকৈ বনাই দিম আৰু এইফালে ট্ৰেক্টৰো মাটি পেলাই থৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ লিকটো মিলাই দিওঁ বলক আৰু ফাইনেলি সেইটো মিলাই দিলোঁ আপোনালোকে দেখিছে এইফালে আৰু এইটো মিলাটো পুৰা ফাটি গৈছে মানে দেই অকলে যিহেতু আজি দেউতাও ঘৰত নাই মানে কামলৈ গুচি গৈছে আৰু খুৰাৰ অসুখৰ কাৰণে খুৰা মেডিকেললৈ গৈছে অ'কে সেইবাবে অকলে লাগি গৈছোঁ আৰু মানে পুৰা ফাটি গৈছে কি ক'ম আৰু আপোনালোকক আৰু এইফালে ফাইনেলি ট্ৰেক্টৰো আহিলে দেখিছে আৰু এতিয়া ট্ৰেক্টৰৰ পৰা মাটিখিনি পেলাব তাৰপিছত আজি মানে মই ট্ৰেক্টৰত উঠা এটা এক্সপিৰিয়েঞ্চ ল'ম মানে বহুত দিন হৈ গ'ল ট্ৰেক্টৰত উঠা নাই তো আজি যিহেতু উঠিম আৰু আজি আপোনালোকক দেখাম যে মাটিখিনি ক'ৰ পৰা আনি আছে বলক যিহেতু ৰাস্তাটো বহুতে বেয়া সেইকাৰণে মোবাইলটো মানে ভালকৈ ধৰিব পৰা নাই মানে পুৰা মোবাইলটো হিলি গৈছে দেখিছে আৰু ফাইনেলি এইফালে নদীত আহি পাই গ'লো আপোনালোকে যিহেতু দেখিছে মানে ইমানে ধূলি কি ক'ম আৰু আপোনালোকক আৰু আপোনালোকে ট্ৰেক্টৰৰ আৱাজটো শুনক না মানে ইমান জোৰেৰে ট্ৰেক্টৰৰ আৱাজ দিছে প্ৰথমতে শুনি লওক শুনিলে নহয় আৱাজটো কেনেকুৱা দিছে মানে অনুমানটো কৰি লওক আৰু ৰাস্তাটো কেনেকুৱা হ'ব অ'কে তেন্তে বলক এতিয়া জেচিবিৰে মাটি লোড কৰাটো আপোনালোকক দেখাওঁ আৰু সেইফালে ফাইনেলি আহি পালোঁ আৰু দেখিছে আগফালে দুটা ট্ৰেক্টৰ লাগি আছে আৰু জেচিবিৰে লোড দি আছে এই দুখন লোড দিয়াৰ পিছতে আমাৰখন দিব তেতিয়ালৈকে ৰখি থাকি একো লাভ নাই তো বলক আহিছোঁ যদি নদীৰ ফালে আপোনালোকক ঘূৰাই আহোঁ বলক চাওঁ এতিয়া নদীলৈ এইফালে মাছ মাৰি আছে আৰু এইফালে জেচিবিয়ে মাটি লোড কৰি আছে দেখিছে তো বলক প্ৰথমতে ভৰি হাতখিনি ধুই লওঁ ইয়া ভৰি চৰি ধুই ল'লোঁ ইয়াত ধুনীয়াকৈ আৰু এইফালে ট্ৰেক্টৰবোৰ আহি লাগি আছে ইয়াত মানে মাটি লোড কৰিব এতিয়া বলক আমাৰ ট্ৰেক্টৰখনে মাটি লোড কৰিব যিহেতু জেচিবিত লোড কৰিছে না সেইকাৰণে সোনকালে হৈ গৈছে আৰু এইফালে জেচিবিও লোড কৰি আছে মাটি আৰু এটা কথা গম পালোঁ যে আজি ট্ৰেক্টৰত উঠি ট্ৰেক্টৰ চলোৱাটো এটা বহুত আচান কাম নহয় মানে মই আগতে ভাবি আছিলোঁ যে ট্ৰেক্টৰ চলোৱাটো বহুত ইজি বুলি কিন্তু বহুত ইজি নহয় মানে যোনে চলাই সি গম পায় আৰু এইফালে জেচিবি মাটিখন লোড কৰি দিলে ট্ৰেক্টৰত আৰু এইফালে আমি আঁঠুৱাখন ঢাকি মেলি আহি গ'লোঁ ঘৰৰ ফালে ঘৰতে এইফালে মাটিখন আনলোড কৰি ট্ৰেক্টৰখন যাবলৈ ওলালে আৰু মাটি আনিবৰ কাৰণে এতিয়া যিহেতু এটা মানে বাজিব হৈছে আৰু মই যাওঁ এতিয়া গৰুকেইটা সলাই থৈ যিহেতু বান্ধি থোৱা আছে দুটা গৰু আৰু বাকী তিনিটা গৰু এৰি দিয়া হৈছে তো বলক যাওঁ গৰুকেইটা সলাই মেলি আহোঁ পথাৰৰ পৰা আৰু ফাইনেলি এইফালে আহি পাই গ'লোঁ মই পথাৰত এতিয়া গৰুকেইটা সলাই লওঁ বলক হেই ঘূৰ যা আৰে হিৰ আৰে যা তো বলক পৰাপত সলাই দিওঁ গৰু দুটা আছে এইফালে এজন মোক চাই আছে দেখিছে ক'লা গৰুটো হেই যা না হেই পিছলৈ ঘূৰি ঘূৰি চাইছোঁ যা ফাইনেলি গৰু চৰু সলাই মেলি হ'ল এতিয়া গৈ আছোঁ ঘৰলৈ আৰু আজিৰ দিনটো গোটেই দিনটো মানে ট্ৰেক্টৰৰ লগতে লাগি থাকিবলগীয়া হৈছে যিহেতু বেক চেক চাই দিব লাগে ন এয়াই আৰু আজিৰ দিনটো এনেকুৱাই পাৰ হ'ব আৰু ট্ৰেক্টৰৰ বেক চেক চোৱা মেলা এইবোৰে কৰা মানে এইবোৰ কৰোঁতেই আজি দিনটো পাৰ হৈ গুচি যাব আৰু এতিয়া সময় হৈছে 1 বাজি পাৰেই হ'ল যিহেতু ভোকো লাগিছে বলক ঘৰত গৈ ভাত চাত খাওঁ ভৰি আছোঁ ইয়াত ধুই মেলি বহি গ'লোঁ ভাত খাবলৈ তো বলক ভাত চাত খোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ আৰু ফাইনেলি ভাত চাত খাই আহিলোঁ এইফালে দেখিছোঁ এইফালে লিকটোতে যিহেতু গাড়ীখন ফচি গ'ল তাতে মাটিটো এতিয়া পেলাই দিলে এতিয়া টানিব লাগিব মানে তেন্তে বলক পটাপট মাটিখিনি টানি দিওঁ যিহেতু এইটো লিকে দিয়ে ইয়াত মাটি পেলাব লাগিব তো বলক পটাপট টানি দিওঁ নহ'লে ট্ৰেক্টৰ সোমোৱা দিগদাৰ হ'ব আৰু সেইফালে মাটিখিনি টানি দিলোঁ তাৰপিছত লাষ্টত এইফালে 2 ট্ৰেক্টৰ মাটি চোতালটো পেলাই দিলোঁ যিহেতু চোতালটো অলপ দ হৈ আছিলে সেইবাবে আজি ব্লগটো মানে আপোনালোকক যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগ পাইছোঁ নেক্সট টাইম লগত